যে মানে মই মোৰ মানে মানে মাক দেউতাকৰ সপোন লৈছে যে মানে মানে স্কুলৰ নামটো ৰচন কৰা আৰু আজি মই কৰিব পাৰিলোঁ সেইকাৰণে মোৰ মনটো মানে বহুত ভাল লাগিছে আলহামদুলিল্লাহ। আগতে ভাবিছিলানে প্ৰথম স্থান লাভ কৰিম? ভাবিছিলোঁ মানে আশা আছিলে সৰুৰে পৰা মানে মানে সকলোৰে আশা আছিলে আৰু আলহামদুলিল্লাহ সেই আশাটো মই মানে পূৰা কৰিব পাৰিলোঁ। আগন্তুক দিনত কি কৰিম বুলি ভাবিছা? আগন্তুক দিনত চায়েন্সতে পঢ়িম আৰু স্পেচ সাইন্টিষ্ট হ'ম বুলি ভাবিছোঁ। আমি আমাৰ পূৰ্বাঞ্চল আমি খুবলৈ আনন্দিত হৈছোঁ। আমাৰ আশা আছিল এটা ভাল ফলাফল হ'ব। 2013 চনত আমাৰ বিদ্যালয়ৰ পৰা ৰৈচুল আলমৰ ল'ৰাজনে প্ৰথম স্থান অধিকাৰ কৰিছে হাইমাতাছাৰ ভিতৰত। গতিকে এইবাৰো আমাৰ আশা কৰি আছোঁ। যোৱাবাৰো ভাল ছাত্ৰ আছিল, কোভিডৰ কাৰণে পৰীক্ষা হোৱা নাই। গতিকে এইবাৰ যদি কোভিডৰ কাৰণে ল'ৰা ছোৱালী হতাশাত ভুগিছে, পৰীক্ষা হয়নে নহয়। গতিকে ইয়াৰ মাজতো মানে 2-4জন ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট প্ৰিপাৰেশ্যন কৰিছে, ভাল এটা প্ৰস্তুতিও লৈছিলে। গতিকে সেই হিচাপে সিহঁতৰ পৰা আমি ভৰসা কৰিছিলোঁ ভাল ফলাফল এটা হ'ব। গতিকে সেই হিচাপে এটা ভাল ফলাফল হ'ল। আমি আল্লাহৰ ওপৰত প্ৰথম স্থান পোৱা মুছাফিৰ আল হাছান প্ৰথমটো মোৰ ভতিজা হয়, সৰুৰ পৰা ইয়াতে পঢ়িছে, যথেষ্ট মেধা আছে তাৰ। কিন্তু এই কোভিডৰ কাৰণে বহুত অসুবিধাত ভুগিছে, স্কুল 2 বছৰ হোৱা নাই ক'ব পাৰি। তথাপিও যথেষ্ট অধ্যয়ন কৰিছে। তাৰো আশা আগৰ পৰাই যে সি এটা ভাল ফলাফল আনিব বিদ্যালয়ৰ কাৰণে। আপোনালোকে জানিছিলে যে তেওঁ এটা ভাল কিবা এটা স্থান পাবলৈ আমি জানো যে আমাৰ ছাত্ৰৰ পৰা আমাৰ পুৰা ভৰসা আছে। তাৰ ঘৰৰ পৰিৱেশো ভাল, মাক দেউতাক শিক্ষিত, স্কুলৰ পৰা যথেষ্ট তাক মানে কোমল যোগোৱা হৈছে। বিভিন্ন ধৰণৰ কিতাপ নম্বৰ পাবলৈ 556 556